নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। এতিয়া ৰাতিপুৱা 9টা বাজিছে। ৰাতিপুৱাৰ ভাত বনালোঁ আৰু এতিয়া আৰু বিশেষ কাম নাই। তাৰপিছত অলপ দেৰিকৈ ভাত খাম 10টা মানত। এতিয়া আছোঁ এনেই অলপমান ভিডিঅ'ৰ কাম কৰি। তাৰপাছত আৰু দেখাই থাকিম আপোনালোকক আজিৰ দিনটো। ভিডিঅ'টো আৰম্ভ কৰি থ'লোঁ। যি কৰোঁ আপোনালোকক দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। হাই ফ্ৰেণ্ডছ, ভাত বনাই আহিলোঁ আৰু মই দালি আৰু চব্জি বনালোঁ আৰু মায়ে ভাতকেইটা বনালে। ভাতকেইটা চচপেনত বনাইছে কাৰণ আজিকালি আমি পানী কাঢ়া ভাত খাওঁ। এতিয়া জোনাক চাবলৈ যাওঁ আমি আৰু এটা বস্তু দেখাবলৈ। চৰাইটো আজি আকৌ বাহৰ পৰা নামি আহিল আৰু সোণাকটো ইয়াক পালে আৰু একোৱে নালাগে। তাই ভয়ো কৰে কিন্তু ল'বও খোজে। চাওকচোন, আইতাকৰ লগত তাই চৰাইজনীৰ লগতে খেলি আছে তেতিয়াৰ পৰা। আৰু এইফালে চাওক, আমাৰ মেডামে সূতা লৈ আছে জোতৰত গামোচাৰ কাৰণে। এতিয়া আমি সন্ধিয়া আম খাবলৈ লৈছোঁ। ভণ্টিয়ে লগৰজনীৰ ঘৰলৈ গৈছিল আৰু সিহঁতৰ ঘৰৰ পৰা লৈ আনিছে মা আৰু মোলৈ। ৰাতিপুৱাই হওক বা আবেলিয়ে হওক, যেতিয়াই নহওক কিয় খাই লওঁ আৰু। হাই ফ্ৰেণ্ডছ, এতিয়া ডাইৰেক্ট আপোনালোকক 8:15 হ'ল ৰাতি লগ পাইছোঁ। আজি দিনটো ভিডিঅ' কৰাই হোৱা নাই। দিনটো পাৰেই হ'ল এনেকৈ। এতিয়া চোনা শুলে, এয়া তাই শুইছে। মই যাম ভাত বনাবলৈ। কি বনাম ভাবিছোঁ। দুপৰীয়াই খোৱা কথা আছিলে কণী, আৰু দুপৰীয়াই ভাবি থৈছিলোঁ কণী বনাম আজি, কিন্তু আমাৰ ঘৰত বিলাহী নাই আৰু বিলাহী নহ'লে ইমান এটা ভাল নালাগে কণীৰ আঞ্জা। সেইকাৰণে ভাবিছোঁ কিহেৰে বনাওঁ।
সকলো সময়তে যে সকলো বস্তু থাকিব সেইটো নহয়। বহুত সময়ত যিহেতু আমাৰ ঘৰত মানুহ নাথাকে, তেনেকৈ বজাৰ কৰা, আৰু এতিয়া বজাৰটো পাবলৈও নাই, দুটাত সকলোবোৰ বন্ধ। মানুহজন আহিলেও আনিব নোৱাৰে, থাকিলেহে পাৰে, আহিলেতো আহি পাওঁতে ৰাতিয়ে হয়, আৰু ৰাতিলৈ দোকানবোৰ খোলা নাথাকে, গতিকে নোৱাৰে। অলপ অসুবিধা হৈছে, হ'লেও উপায় নাই। সকলো সময়তে হয়তো মানুহ থাকিলেও কেতিয়াবা কিবা নহ'ব পাৰে, কিন্তু তেনেকৈ আৰু মিলাই চলিব লাগিব। ব'লক তেতিয়াহ'লে মোৰ লগত পাকঘৰলৈ যাওঁ, আৰু চুনাও হৈছে। এতিয়া তাই যে ইমান গৰম, আৰু আজি ভাটিবেলাৰ পৰা ইমান ডাঙৰ বতাহ বৰষুণ ইমান ডাঙৰ নহয়, কিন্তু বতাহ বহুত ডাঙৰ বতাহ, আৰু সেইকাৰণে এতিয়া লাইন চাইন নাই, আৰু সেইকাৰণে ফেন দিব পৰা নাই। এতিয়া একদম ঘামি জামি তিতি আছে ঘামতে। বিচি আছিলোঁ, এতিয়া কিবা উঠেই নে কি, সেইকাৰণে সোনকাল ভাত এতিয়া মই যাওঁ, আইতাকক ইয়াতে মাতি। এতিয়া মই কণীৰ আঞ্জাৰ কাৰণে যোগাৰ কৰি আছোঁ। পিঁয়াজ কাটি আছোঁ, আৰু পিঁয়াজে মোক একেবাৰে কন্দুৱাই অৱস্থা বেয়া কৰি দিছে। এয়া চাওক, এতিয়া ব'লক, আৰু বেছি লেকচাৰ এনেই সিমান নধৰে আগে পাকঘৰলৈ পিছে, যাওঁ। কিন্তু আজি বহুত পাকঘৰলৈ চকু বাহিৰত পানী একদম ওলাইছে, বহুত বৰষুণ, ধৰিছে চকুত। একদমো নহয়, অলপ অলপ দি আছে। এয়া পিঁয়াজকেইটা মই সৰু সৰুকৈ কাটি লৈছোঁ, 2টা কেঁচা জলকীয়া আৰু আদা নহৰু তেতেলিয়াই লৈছোঁ। এতিয়া কেৰাহীত তেলখিনি গৰম হোৱাত মই এয়া কণী 3টা, কণী দেখাইছিলোঁ 4টা, এতিয়া 3টা হ'ল, কাৰণ দেউতাই কণীৰ আঞ্জা খাই বেয়া পায়, সেইকাৰণে কণী পিটিকা খাব আলুৰ লগত, আৰু আমি 3জন মানুহ, মা, মই আৰু মুনু, আৰু আমাৰ 3জনৰ কাৰণে বনাইছোঁ। এতিয়া কণীকেইটা ভাজি লওঁ, তাৰপাছত আঞ্জাখন বনাম, আৰু অকল পিঁয়াজ আৰু আদা নহৰুৰে। কেনেকুৱা লাগে বা আজিয়ে প্ৰথম বনাম, এনেকৈ খাই পোৱা নাই অৱশ্যে। এতিয়া সেইখিনি তেলতে মই কাটি থোৱা পিঁয়াজখিনি দি দিম, আৰু পিঁয়াজখিনি দি আৰু জলকীয়া 2টাও দিছোঁ। তাৰপাছত এইখিনি কোমল হোৱালৈকে ভাজিম অলপ, আৰু এইখিনি অলপ কোমল হোৱালৈকে মই ভাজি থাকিম। এতিয়া মই বাতিত মছলাখিনি ৰেডি কৰি লৈছোঁ। এয়া হালধীয়া চামুচ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, আৰু এইফালে ৰেড চিলি পাউডাৰ। এইখিনি মই অলপ গৰম পানীৰে এনেকৈ মিক্স কৰি লৈছোঁ। এয়া পিঁয়াজখিনি অলপ কোমল হৈ গৈছে চাওক, আৰু এতিয়া মই ইয়াত আদা নহৰুখিনিও দি লৈছোঁ, আৰু এইখিনি কেঁচা গোন্ধটো যোৱালৈকে ভাজিব লাগিব। তাৰপাছত আৰু মই যিখিনি মছলা ৰেডি কৰি থৈছিলোঁ সেইখিনি ইয়াত দি দিম, আৰু এইখিনি মই ভাজি লৈ তাৰপাছত মই সোৱাদ অনুসৰি নিমখ আৰু পানী দিম যিখিনি লাগে। তাৰপাছত হৈ যাব আমাৰ কণীৰ আঞ্জাখন। কণীকেইটাও দি ল'ম, আৰু পানীখিনি উতলাৰ পিছত, তাৰপিছত হৈ যাব আৰু ৰেডি। এনেকৈ আজি খাই চাওঁচোন কেনেকুৱা লাগে। এয়া চাওক, কণীৰ আঞ্জাখন দেখিবলৈতো ধুনীয়া হৈছে। এতিয়া ইয়াত মই দিছোঁ গৰম মছলা অলপমান, দি লৈ আৰু অলপ সময় উতলাৰ পাছত নমাই দিম। হাই ফ্ৰেণ্ডছ, এতিয়া বাজিলে 9টা, আৰু আমাৰ কণীৰ আঞ্জাখন হৈ গ'ল। দেখাততো ভালেই হৈছে, খালে বা কেনে লাগে নাজানো। ইফালে আমাৰ মেডামে মোবাইলত ব্যস্ত হৈ আছে, আৰু লাইন নাই। সেই সন্ধিয়াতে গৈছিল বতাহ বৰষুণ আহোঁতে, তেতিয়াৰ পৰা এতিয়ালৈ দেখা দেখিয়াই নাই, নাহে কিজানি আজি। এতিয়া গৰমো, কিন্তু ফেন দিব পৰা নাই, লাইন নাই, বহি আছোঁ আৰু গৰমে। তেনেহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম, আৰু যদিহে আজিৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব, আৰু
মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো টিপি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ঠিক আছে, বাই বাই।